হাই কৰি দিছোঁ একবাৰ হাই বুলি দি হাই হে সেনেকৈ হাই নহয় হাই হাতত এনেকৈ দিব লাগে ৰেডি কি হাই হাই অঁ ইটাই হৈছে গাইজ এইটো মোৰ ফাৰ্ষ্ট ব্লগ আৰু ফাৰ্ষ্ট ব্লগত আমি চাম কচুৰ পাত কেনেকৈ তোলে কেনেকৈ ৰান্ধে কেনেকৈ খায় আমাৰ মায়ে আজি কচুৰ পাত তুলি আছে আৰু মাৰ লগত আমি কচুৰ পাত তুলিম ধুনীয়াকৈ বনাম খাম আপোনালোকে চাই থাকিব ভিডিঅ'টো কচুৰ পাত তুলি আছে জংঘলৰ মাজে মাজে কচুৰ পাত এইটো অঁ এইটো ল অঁ এনেকৈ আৰু আৰু আছে নেকি ক'ত হ'ব লাউ গাছ বাহিৰা লগা ৰঙালাও হয় না হয় যিহেতু এইটো মোৰ ফাৰ্ষ্ট ব্লগ আশা কৰোঁ সকলোৱে যেন লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰে কচুৰ পাত আনিলোঁ আনি এতিয়া মায়ে বাচি আছে ভিতৰত পকা চকা থাকিব পাৰেতো সেইকাৰণে বাচি আছে মায়ে ভালকৈ বাচ মা যে কচুৰ পাতটো কিহত দি খাবি টিফিনত দি খাবি দে আজি বাৰু টিফিনত দিয়ে খাম দে বেহৰ দিবি না লগত বেহৰ দিবি জ্বালা দিবি জ্বালা বেহৰ দিলেই হ'ব না কোনটো বেহৰ দিয়া বগা বেহৰটো না বগা বেহৰ আৰু কি দিবি নহৰু দিবি আদাটো নেদে আদা দিবা পাৰি হালধি নেদে নেকি হাউকি হালধি নেদে চেনি চাপাত দিয়ে না চেনি চাপাত নেদে নেকি কিছুমানে তোক এনেকৈ কচুৰ পাত খালে ধৰা বুলি ভাবে না তোক বাটেদি কাই যাইছে এইকেইটাই চল থব লাগে বাজাৰৰ পৰা অমিতা এটা আনিছোঁ এই বম পকা অমিতা খাই মজা লাগব দেই কিলো 25 টকা স্কোৱাছৰ কিলো 10 টকা বিলাহী 10 টকা বিলাহী 1 কিলো আনিছোঁ এতিয়া ধুব লাগে কচুৰ পাতি ফিনফিনাকে দে কচুৰ পাতে কাটব লাগে ফিনফিনাকে মিহিকে কাটবি দে মা মজাকে কাটবি মিহিকে কাটব নালাগে নেকি
মায়ে আমাৰ নহৰুৰ বাগান ফেলি আছে। হ'ল বেহৰ ওলাই আছা? বেছি বেহৰ নালাগে না? এটা কি এই জিকে বটপি না কি? হলে নেকি? লগে লগে হলে মিক্সার মেশিন নাংগে হয় না? কি করবি এটি? হয় নাকি? ও মই হাই কৰি দি একবাৰ, হাই কৰি দিছো একবাৰ, হাই বুলি দি। হাই হে এনেকে হাই নহয়, হাই হাতত এনেকে দিব লাগে। ৰেডি? কি হাই? হাই ও ইটাই হয়েছি। লাইনটো অহা যোৱা কৰি আছে। এইটো দিলো আমি ধুনীয়াকে। এইটো কি দিলে? বেহৰ দিলি। আদা আদা নহৰু আৰু জ্বালাটো দিছা হয় না? এতিয়া কি কৰিব লাগিব? নিমখো দিব লাগিব হয় না? নিমখ আৰু কিবা দিব লাগিব না? হালধি হালধি নাংগে নেকি? হালধি নাংগে। এইটো দিলো। লাইনটো কি হৈছে? অহা যোৱা কৰি আছে। এই হ'ল কুকাৰত দি সিজবা না? কুকাৰত দি চাফা না কুকাৰটো? চোৱা নেকি? কিমান পানী দিব লাগে? অলপ দিলে হয় নেকি? অলপ পানী দিব লাগে। দি দিলোঁ, দি কুকাৰটো এতিয়া বহাই দিলোঁ। বহাই দি কেইটা হুইচেল লাগিব? কেইবাটাও মানে কেইটা? 8মান লাগিব। 8মান হুইচেল লাগিব। এই 6টা গেল হুইচেল। অ' মা 6টা গেল না? 6টা হুইচেল গেল না? 6টা গেল দে। 7 নম্বৰ এটা দিবি না আৰু না? এইটো বন্ধ কৰি দিওঁ আৰু এটা 8টা হ'ব। কি ধুনীয়া গন্ধ ওলছি না কচুৰ বতৰ? বন্ধ কৰোঁ। বন্ধ কৰোঁ গেছ। গেছটো আগতে তলত বন্ধ কৰিব লাগে, তাৰপাছত এনেকৈ ওপৰত বন্ধ কৰিব লাগে। হৈছে এতিয়া আমি এইটো ঠাণ্ডা হ'লেই ধুনীয়াকৈ ওলম, ধুনীয়াকৈ সানিম। এতিয়া আমি কচুৰ পাত ওলং। কচুৰ পাত ধুনীয়া গোন্ধ ওলাইছে দে, মজা ল'ব খাই না। কেনেকৈ ওলাবি ইটাটো? গৰমটো কমলি আমি এতিয়া খুলিম। এতিয়াতো খুলিব কি গৰমে খুলনাক। এতিয়া আমি কচুৰ পাতটো টিফিনৰ পৰা ওলম ধুনীয়াকৈ। মায়ে ওলাব আহিছে কচুৰ পাত। সেই নহৰু সিজিছি না?
জ্বালা দুটা জ্বালা দিলেই হয় না খাই কেনে লাগব নো মা হে কেনে লাগব ভালকে ক মজা বুলি ক মজা মজা লাগব অ মজা বুলি ক'ব লাগে হ'ল না কচুৰ পাতটো ইয়াৰ খাই চাং ৰ কচুৰ পাতটো খাই চাং ক'ত নিমখ হৈছিল খাই চাওঁ তো হ'ব ৰ নিমখ লাগিব না অলপ নিমখ লাগিব নহয় নিমখ নামান দিবা পাৰা মজা বেছি ঠিক নাই হেন নাই খাই চাং দে অলপ মজা মজা আজি আমি কচু পাত খালোঁ ধুনীয়াকৈ আপোনালোকে এনেকৈ খাব পাৰিব কম সময়ত কম কষ্টত ধুনীয়া লাগিব খাই আজিলৈ বাৰু বাই বাই টাটা